নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব। আহক তেনেহ'লে ভিডিঅ'টো চাওঁ আমি। আজি মই আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো হৈছে নাৰিকল দি কেনেদৰে মালপোৱা বনোৱা হয়। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মালপোৱাত দিবলৈ কি লাগিব মই এবাৰ দেখুৱাই দিছোঁ। অলপ আটা গুড়ি, পিঠাগুড়ি, এয়া ৰুকি লোৱা নাৰিকল, এয়া সোৱাদ অনুযায়ী চেনি আৰু অলপ বেকিং পাউডাৰ লোৱা হৈছে। চাই থাকক ভিডিঅ'টো। পাত্ৰ এটাত মই আটা গুড়িখিনি, পিঠাগুড়ি, ৰুকি লোৱা নাৰিকলখিনি, অলপ বেকিং পাউডাৰ, চেনিখিনি দি গোটেই বস্তুখিনি হাতেৰে মিলাই লৈছোঁ যাতে গোটেই বস্তুখিনি ধুনীয়াকৈ মিলি যায়। এয়া দেখিছে কেনেদৰে মই গোটেই বস্তুখিনি মিলাই আছোঁ। এতিয়া মই অলপ পানীৰে গোটেই মিশ্ৰণখিনি ভালদৰে হাতেৰে মঠি লওঁ। এনেদৰে মঠি আছোঁ। পুনৰ পানী অকণ দি আকৌ এবাৰ ভালদৰে মঠি লৈছোঁ যাতে গোটেই বস্তুখিনি ভালদৰে মিলি যায়। হেতাৰে আকৌ এবাৰ গোটেই মিশ্ৰণখিনি ভালদৰে লৰাই লৈছোঁ। চাই থাকক এনেদৰে মই ভালদৰে লৰাই লৈছোঁ। কেৰাহীটো চৌকাত বহাই গৰম হোৱা ৰিফাইনখিনি দি দিছোঁ। ৰিফাইনখিনি গৰম হোৱাৰ লগে লগে এনেদৰে মালপোৱা বনাবলৈ ধৰিছোঁ। এয়া দেখিছে ৰিফাইনখিনি ভালদৰে গৰম হৈছে। এনেদৰে এটা চাল ভালদৰে হোৱাত ইটো চাল লুটিয়াই দিছোঁ আৰু ভাজিবলৈ এইটো মালপোৱা অলপ চাইড কৰি ইয়াৰ ওচৰতে আৰু এটা দি দিছোঁ। আকৌ এবাৰ দুইটাকে ওলোটাই দি পুনৰ ভাজিবলৈ ধৰিছোঁ। চাই থাকক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। এই মালপোৱাটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে ঘৰত এবাৰ বনাই খাই চাব আৰু কেনেকুৱা লাগে মোক জনাব। পুনৰ এবাৰ লুটিয়াই দিছোঁ। ইয়াৰ ওচৰত আৰু এটা মই মালপোৱা দি দিছোঁ আৰু ভালদৰে ভাজিবলৈ দি দিছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কেনেদৰে নাৰিকল দি মালপোৱা বনোৱা হয় তাক দেখুৱালোঁ। যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আগলৈ যাতে মই নতুন নতুন ভিডিঅ' দিব পাৰোঁ তাৰ বাবে আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব। এয়া দেখিছে নহয়, মালপোৱাকেইটা নমাব পৰা হৈছে, মানে ৰঙচুৱা আছে আৰু ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াক